পৰিস্থিতি লাগিলে যেনেকুৱা নহয়, হাতখন এৰি নিদিয়া জীৱনসংগীৰ প্ৰয়োজন। ভালপোৱা এনেকুৱা এক অনুভৱ যে পাহৰিব বিচৰাজনৰ নম্বৰটো ডিলিট কৰিব মন নাযায়। মেচুৰিটিৰ লগত কোনো কথা নাই। ভালপোৱা সম্পৰ্কৰ বহুত জনা বুজা মানুহৰ স্বাৰ্থ পূৰণ হ'লে আঁতৰি যায়, আৰু বহুত কম বয়সৰ প্ৰেমিক প্ৰেমিকাও বিবাহ পৰ্যন্ত কাষত থাকে। কিছুমান মানুহৰ জীৱনৰ পৰা আঁতৰি যায় ঠিকেই, কিন্তু স্মৃতিবোৰে আমাক আমনি কৰি থাকে। মনত ৰাখিবা, তোমাক সেইজন মানুহে ঠগিব পাৰিব যিজন মানুহক তুমি দূৰতাৰে বিশ্বাস কৰা। জীৱনত লাগিলে যিমানেই দুখ নাথাকক কিয়, তোমাক দেখাৰ লগে লগে ওঠত হাঁহি জিলিকি উঠে। আমাৰ জীৱনলৈ বহুতো মানুহ আহিব আৰু যাব, কিন্তু এটা কথা মনত ৰাখিব, আমাৰ বাবে যিজন যোগ্য আৰু শ্ৰেষ্ঠ সেইজন থাকি যাব। পাৰফেক্ট নালাগে মোক বুজি পোৱা এজনী লাগে। সকলোৱে মোৰ বিপক্ষে থাকিলেও তাই মোৰ হাতত ধৰি মোৰ সপক্ষে থকাটো বিচাৰোঁ। হাজাৰ প্ৰব্লেমৰ মাজত যদি প্ৰিয়জনে তোমাৰ হাতখন এৰি নিদিয়ে, তেনেহ'লে ভাবি ল'বা, পৃথিৱীৰ সকলোতকৈ সুখী ব্যক্তিৰ মাজত তুমিও এজন। বহুতো অপেক্ষাৰ পাছতো যেতিয়া আপোনজনৰ এটা ফোন আৰু মেছেজ নাহে, তেতিয়া মনৰ মাজত বহুতো চিন্তা আৰু দুখে হেঁচা মাৰি ধৰে। সহজ নহয় মুভ অন কৰাটো, কিন্তু কাৰোবাৰ ওচৰত গুৰুত্বহীন হৈ থকাতকৈ, তেওঁক ইৰিটেটেড কৰি থকাতকৈ মই ভাবোঁ অকলশৰে থকাটোৱে ভাল। সম্পৰ্ক কেতিয়াও হেৰাই নাযায়, হেৰাই যায় সেইজন যিজনে সম্পৰ্কৰ মূল্য বুজি নাপায়। আনক দেখি শ্ব' অফ কৰিবলৈ সম্পৰ্ক নগঢ়িব। যেতিয়ালৈকে আপুনি বিচৰাজন নাপায়, অকলশৰে থাকক। ভাল সময়ৰ পাছত বেয়া সময় আহিবই। ভাল সময়বোৰে দুখ দি যাব, বেয়া সময়বোৰে ধৈৰ্য্যৰ পৰীক্ষা ল'ব। তেওঁৰ বাবে নকন্দাকৈ যদি তুমি নিজকে চম্ভালিব পাৰিছা, হয় তুমি বহুত ষ্ট্ৰং। শাৰীৰিক কষ্টই মানুহক ভাগৰহে লগায়, কিন্তু মানসিক কষ্টই মানুহক কষ্টৰ অনুভৱ কৰায়। কাজিয়া কৰাৰ পাছতো যদি নীলাজৰ নিচিনা তোমাৰ লগত কথা ক'ব চেষ্টা কৰে, তেনেহ'লে ভাবি ল'বা মানুহজনে সঁচাই তোমাক ভাল পায়। জীৱনত এনে এজন মানুহ থকাটো খুবেই প্ৰয়োজন, যাক হৃদয়ৰ কথাবোৰ ক'বলৈ শব্দৰ প্ৰয়োজন নহয়।